হৰ হৰ মহাদেৱ। আজি হৈছে শিৱৰাত্ৰি। অফিচত চলিছে তাৰ কাৰণে খিচিৰিৰ প্ৰস্তুতি। মইনাদা ৰাজুদা গণেশ পূৰা ব্যস্ত। তাৰপিছত মইনাদাই লৈ আহিছে এটা কেক, কিয়নো আজি ৱমেন্স ডে। মোৰ ইউটিউব ফেমিলিৰ সকলো নাৰীলৈকে নাৰী দিৱসৰ আন্তৰিক শুভকামনা। কেক কাটিবৰ কাৰণে সকলোৱে একলগ হ'লোঁ আৰু এইফালে মোৰ ফূৰ্তি, নাচি আকৌ কিয় আছিলোঁ বা। এইফালে আছে আমাৰ PK চৌধুৰী ছাৰ, মৃদুলা মেম, লগত আছে গোপাল ছাৰো। ফাইনেলি কাটি দিলোঁ কেকটো, আমাৰ গীতিবাই কাটিলে আৰু গীতিবাৰ ফূৰ্তি চাওকচোন। সকলোৱে লাষ্টত একেলগে ক'লোঁ হেপী ৱমেন্স ডে। তাৰপিছত মোক দিলে এটা ডাঙৰ দায়িত্ব, সকলো ফিমেল ষ্টাফৰ কাৰণে হেনো এটা সৰুকৈ গিফ্ট আনিব লাগে। গিফ্টৰ লগতে এটাকৈ চকলেটো ল'লোঁ। মোৰ ভাগৰ চকলেটটো আধা ৰাস্তাতে খাই শেষ কৰিলোঁ। আজিলৈ ইমানেই, বাই।